Hey, what's up guys, welcome back to my YouTube channel. You watching me Jyotisman and my YouTube channel Jyotisman's World. তো কি কওঁ মানে আজি আহিছোঁ মালিগাঁও, মানে মালিগাঁৱত মই আহি থাকোঁ সদায়, কিন্তু আজি এটা মই নিজৰ চেনেলে কামৰ কাৰণে আহিছোঁ। মানে মোৰ মোবাইলত বেক কেমেৰা এটা প্ৰব্লেম হৈ আছিল, এতিয়া ছাৰ্ভিচিং কৰিব আহিছোঁ। কিন্তু ছাৰ্ভিচিং মানে য'ত কৰিম এতিয়া মানে মোক যাব দিছে পাণবজাৰ। তো এতিয়া আমি যাই আছোঁ পাণবজাৰত। তো বাকী ইফালে চিনি পাইছে চাগে, মোৰ আগৰ ব্লগটোত আছে, যদি মোৰ চাগেনি চিনি পোৱা নাই তো আগৰ ব্লগৰ মই তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তো লিংকত চাব মানে কোনটো জেগা হয়, কি জেগা হয়, মানে স্পেচিয়েলি জেগা হয় আৰু মোৰ কাৰণে এইটো জেগা। তো বেলেগ আৰু নবকো, বোলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই বৰ্তমান আছোঁ ইয়াতে মালিগাঁৱত। তো এই বেচেলা মোৰ লগত আহিছিল। তো ইয়াত এটা মানে বহুত ডাঙৰ কেছ হৈ গ'ল, মানে ইয়াত এটা দুখ হৈ আছে। কেছটো শ্বেয়াৰ নকৰোঁ, মানে পাৰ্চনেল কেছ হয়, কিন্তু বেচেৰা কাৰণে ভাবি অলপ বেয়া লাগে, মানে বহুত দুখ বেচেৰাৰ, ভাবিছিল কিবা হৈ গ'ল কিবা, তো বেচেৰাকে দিয়ে। So guys, यार feeling happy হৈ গ'ল। কেছটো বেলেগ দিয়কচোন, ক'ব নোৱাৰে বোলে ঠিক আছে, আমি নকওঁ, চিক্ৰেট বস্তু চিক্ৰেট হ'লে। তাৰপিছত আৰু এতিয়া আমি পাণবজাৰৰ ফালে আগমন কৰি আছোঁ। মালিগাঁৱত আহিছিলোঁ, মালিগাঁৱত কামটো নহ'ল, তো পাণবজাৰ যাই আছোঁ। কিন্তু মানে যিটো কামত যাম তো সেইটো কামটো আমি মানে য'ত যাম জেগা চেগা নাজানো, কিন্তু এতিয়া যাই আছোঁ। এতিয়া মালিগাঁও গুগল মেপ জিন্দাবাদ, তো গুগল মেপেদি যাম। তাৰপিছত এতিয়া যাই আছোঁ আমি। তাৰপিছত কি হয় লেটছ চি, ভাবিছোঁ অলপ ক'ত ঘূৰিম চুৰিম বুলি কেনে অলপমান কিবা কিবি ৰাস্তা। তো এইফালে মালিগাঁও ফালে আমি এতিয়া যাই আছোঁ 3 নম্বৰ গেট, 3 নম্বৰ গেটত উঠি কেনে পাণবজাৰ যাম। তাৰপিছত পাণবজাৰত কি হয় চাই থাকক, লেটছ চি। মনৰে সপোনবোৰ হ'বলে পূৰণ, মোৰ চকুৰ ভাষাৰে কোৱা নাই, মোৰ মন জোচনা হৃদয়ৰে হাসনা, তুমি মোৰ মন জোচনা। মাস্কখন পিন্ধা নাছিলে, পিন্ধি আছিলোঁ, তো অলপমান মাস্কখন খুলিছিলোঁ, কিন্তু মাস্কখন খোলা ভুলটো আপোনালোকে কেতিয়াও নকৰিব, কাৰণ কৰোণা ভাইৰাছ এতিয়াও যোৱা নাই। কাৰণে মাস্কখন সদায় পিন্ধি থাকিব। মই পিন্ধা নাই দিয়কচোন, কিন্তু মই এটা পিন্ধি ল'ম, আপোনালোকে পিন্ধিব, তো এটা মাস্ক পিন্ধোঁ। তো মাস্ক পিন্ধি কেনে এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপিছত অলপ যাই আছোঁ আমি, এতিয়া চাই থাকক, ঠিক আছে। চ' আমি আহিছিলোঁ পাণবজাৰ, কিন্তু আমি গাড়ী আমাক বহুত আগত নামাই দিল, তো আমি এতিয়া আৰু ৰিটাৰ্ণ যাই আছোঁ এগেইন। তাৰপিছত পাণবজাৰলৈকে মানে গাড়ীকেইটা অলপ কেৰেক আছিল, মানে আমাক নামাব লাগিছিল ক'ৰবাত, নামাই দিল ক'ৰবাত, আৰু আমি মানে অলপ মোবাইল চাই আছিলোঁ, পাহৰি গ'লোঁ, আৰু অলপ কনফিউজো লাগিছে মেইন কথা। তাৰপিছত এতিয়া আৰু যাই আছোঁ পাণবজাৰলৈকে। এতিয়াতো হৈছে নেকি, এইটোতো প্ৰব্লেম, মানে ইফালে মানে মই অকলে অহাই নাছিলোঁ ন, দেউতাৰ লগত আহোঁ, চ' সেইকাৰণে অলপ উল্টা পুল্টা লাগে। জীৱনৰ মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এনেকুৱা টাইপত, মানে আহি আমি এতিয়া এই ৰোপৱেৰ অফিচ পাইছোঁ, মানে যিটো ব্ৰহ্মপুত্ৰৰ পৰা যিটো ৰোপৱে চলে, ৰোপৱে, তো সেই ৰোপৱেৰ অফিচটো পাইছোঁ। আৰু এইফালে আছে এখন পাৰ্ক, তাৰপিছত এইফালে আছে ৰোপৱেৰ অফিচ, এইটো একদম পূৰা এইফালে আৰু উমাৰ এই ব্ৰহ্মপুত্ৰ সিটো পাৰ যাব, আৰু উত্তৰ গুৱাহাটী নে কি আৰু এইফালে গুচি যাব। তাৰপিছত এয়া হৈছে আমাৰ পাণবজাৰ। এতিয়া আমি পাণবজাৰতে ঘূৰি আছোঁ, যাই আছোঁ, মানে যিটো কামত আহিছোঁ মানে তাতে যাই আছোঁ। তো এই চাই থাকক লাষ্টলৈকে। আহি মানে ফুলৰ এই দোকান পাইছোঁ, মানে নাৰ্চাৰী তাত। তাৰপিছত আহি আছোঁ, তো ভালদৰে ফুল দেখাই আছোঁ, তো চাই থাকক যেন মই চাই থাকক, ঘৰটো বহুত কৈ আছোঁ নেকি, চাই থাকক, মানে যি আহি আছে তাকে কৈ আছোঁ, খালি এডিটিঙতহে গম পাম যে মই কি কৈ আছোঁ বা কি কৈ থকা নাই। তো লেটছ চি। তো আমি এতিয়া ঘূৰি ৰাস্তা বিচাৰি পোৱা নাই, মানে ফটাকটি ফটাকটি আছোঁ আমি এতিয়া। আমি গুগল মেপত চালোঁ, গুগল মেপে দেখাই এটা, ঠিক আছে, আমি গুগল মেপত আহিলোঁ। এতিয়া মানুহ সুধিলোঁ, কৈ আছোঁ যে ইফালে যাবৰ কাৰণে। তো আমি এতিয়া সিফালে যাই আছোঁ, মানে মোবাইল দোকান এখন লাগে, মানে মোবাইল ছাৰ্ভিচিং কৰিব, তো মেইন কথা হৈছে সেইটো, তো সেইটো কাৰণে যাই আছোঁ। কিন্তু আমি এতিয়া মানে ইমান গলি দেখা পাই আছোঁ, মানে ইটোত যাওঁ না সেইটোত যাওঁ, একদম মানে কনফিউজ হৈ গৈছোঁ, মানে একদম আজিৰ পৰা, মানে একদম পৰা। তো আপোনালোকে যেতিয়া আহে একদম পৰা জানি চিন্তিহে আহিব, নহ'লে ইয়াতে যিমান গলি আছে আপোনালোকে কনফিউজ হৈ যাব। তো চ' এনেকুৱা একদম ঘামি গৈছোঁ, এইফালে ভোক লাগিছে, এইফালে আৰু একদম অৱস্থা বেয়া, আৰু আজি একদম অৱস্থা কাহিল। কি কয় আংকলজি, আমাৰ মানে একদম মানে ভুলবিলাক তোমাৰ নিচিনা হৈছে, ইফালে চবফালে গলি নাই, বহুত ভাল লাগিছে। এটাই কৈ ইফালে জহাই পাওঁ আমি সহায় যাই আছোঁ, খালি আমাক ছাৰ্ভিচ চেণ্টাৰ লাগে। মানুহ যোনফালে কৈ আছে আমি ইফালে যাই আছোঁ, খালি আমাক খালি হেৰিটো লাগে। এটাই যদি কয় ইফালে, এটাই ক'ব ইফালে, এটাই যদি ক'ব চিধা যাই থাক।
कुछ भी मतलब कुछ भी ঘূৰি ঘূৰি কেনে এটা বিল্ডিং এটা পালোঁ মানে দাদাতে দেখাই দিছে বিল্ডিং এটা কিন্তু সেইটো বিল্ডিং বা হয় নাই নাজানো কাৰণ এতিয়ালৈ বহুতটা বিল্ডিং পালোঁ মানে বহুত জেগা দেখাই দিছে তো এইটোতো সোমাই চাওঁ যদি হয়তো বহুত ডাঙৰ ছাকচেছ যদি নহয় তো আৰু আমাৰ লাগি গ'ল বৰ্তমান উঠি আছোঁ মানে এটা কিবা MN নে কিবা এনেকুৱা এটা কমপ্লেক্স এটা আছে তো তাৰে ওপৰত মানে 5 নম্বৰ ফ্ল'ৰত আছে তো তাতে যাই আছোঁ ই আৰু মই তাৰপিছত যাই আছোঁ লিফ্টত গেলে আকৌ মানে ইমান ঘূৰিছোঁ মানে আৰু মানে উল্টা পুল্টা পাব নাই আমি কষ্ট কৰি যাই আছোঁ একদম পুৰা ওপৰত মানে আৰু আজি একদম অৱস্থা বেয়া ব্লগটো বা কি হৈছে নাজানো বহুত মানে উল্টা পুল্টা হৈ আছে বহুত তো ইফালেও বৰ সিফালে যাব পাৰে বুজি ল'ব আপোনালোকে জানে না আপুনি ইণ্টেলিজেণ্ট মানুহ হয় আমি যিটো কামৰ কাৰণে আহিছোঁ আমাৰ কামটো হৈ গ'ল তো অলপমান দেৰি হ'ল দুটামান বাজি 4:30 হৈ গ'ল তো আমাৰ দেৰি হ'ল বহুতখিনি মানে বহুতেই দেৰি হ'ল তাৰপিছত তো সেয়াই আজি বহুত কষ্ট হ'ল আৰু বহুত ঘূৰিলে মানে একদম ভুল ভুলে জাগাৰ নিচিনা ঘূৰি আছোঁ একদম ফেঞ্চি এইফালে পাণবজাৰ চাই তো আজি ব্লগটো ইয়াতে ফিনিছ কৰোঁ তো বাই বাই টাটা তো নেক্সট ব্লগ গোটেই সোনকালে আহি আছে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু অলপ হিলিছে চাগে বহুত মানে বহুত খোজকাঢ়ি ওলাই আছোঁ তো বাই বাই